সুপ্ৰভাত সকলোকে আৰু আজি মোৰ পুৱাটো আৰম্ভ হৈছে আমাৰ গাঁৱৰ ঘৰৰ পৰা। এইফালে আমাৰ বাগিচাত চাওকচোন কি ধুনীয়াকৈ ফুলবোৰে হাঁহি খিলখিলাই আছে। তাকে দেখি পাপাই বোলে অলপ পানী দি দিওঁ। পাপাক পানীৰ যোগান ধৰিছে আমাৰ লাডু বাইদেউ আৰু এইফালে আমাৰ ছালমান খান। আইতাই পুৱাতেই চাকি গছ জ্বলাই দিনটোৰ শুভকামনা কৰিছে। মই বনাইছোঁ ব্ৰেকফাষ্টত আছে ৰঙালাও ভাজি আৰু ফুলা ফুলা পুৰি খাই মোৰ টোপনিয়ে ধৰিলে দেখিছে। তাকে বোলো বাগিচাত থকা লিচুকেইটাকে খাই আহোঁ। লিচু খাই মেলি আমি ওচৰতে থকা এনাই ঘৰলৈ গ'লো। ঘৰত গৈ গাহৰি দেখি ৰ'ব নোৱাৰি আকৌ ভাত খাই দিলোঁ বাপেকে। এইফালে আমাৰ আজি ৰাতিৰ আয়োজন চলিছে। আমাৰ আজি অতিথি আলহী ঢেৰ। গোটেই ঘৰৰ মানুহখিনি আহিছিলে। সকলোৰে বহুদিনৰ মূৰত মিলি একেলগে তৃপ্তিৰে এসাঁজ খালোঁ। আৰু এইফালে আমাৰ ৰাজা বেটাক চাওকচোন কি মৰম লগাটো হৈছে। আমাৰ এনাই, আইতা, মোৰ ভাইটি, ভণ্টি, কাজিনছ সকলোৱে মিলি আমি খুব ফূৰ্তি কৰিলোঁ, নাচিলোঁ বহুদিনৰ মূৰত। বৰ ভাল লাগিল পাই।